জয় কৃষ্ণ গুরু, জয় কৃষ্ণ গুরু, জয় কৃষ্ণ। সনাতন ধৰ্ম বৃহত্তম সমাজ তথা শাখা প্ৰশাখা সমস্ত ভক্ত প্ৰাণ আই মাতৃ তথা যুৱ বন্ধু সবাৰ ওচৰত আমি সেৱা জনাই আজি এই শ্ৰীমদ্ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী মাজত আপোনা সকলোৱে আমি এক বিশেষ ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াইছোঁ। তথাগত এই ভিডিঅ'ত অজান্তে হোৱা ভুল ভ্ৰান্তিৰ বাবে আগতীয়াকৈ আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আজি এই ভিডিঅ'ত কোৱা হৈছে যে সৃষ্টি ৰচনা অদ্ভুত ৰহস্য, সৃষ্টি ৰচনাৰ অদ্ভুত ৰহস্য ইতিহাস। এই সৃষ্টি ৰচনা অদ্ভুত ইতিহাস আমি জনা নাছিলোঁ, যিহেতু আমি অজ্ঞানবশতঃ এই সৃষ্টি ৰচনা কিদৰে কেনেকৈ হৈছিল, এই সৃষ্টি ৰচনা কাৰ দ্বাৰা হৈছিল, এই তত্ত্বৰ বিষয়ে আমি সমস্ত বেদান্ত সাৰবেদ বেদান্তৰ শ্ৰীমদ গীতা ভাগৱত আদি কৰি আদিৰ পৰা সংগ্ৰহ কৰি বহুতো সাধু সন্ত মহন্ত মুখৰ পৰাও আমি সংগ্ৰহ কৰিছোঁ। এইটো বহুত গুৰুত্বপূৰ্ণ পৰ্যায়, বহুত দীঘল, তথা আমি এই সৃষ্টি ৰচনা অদ্ভুত ইতিহাসৰ বিষয়ে আমি সমূহ সংক্ষেপেৰে সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে খুব শ্ৰদ্ধা সহকাৰে ইয়াক শ্ৰৱণ কৰকচোন। এই সৃষ্টি ৰচনা কোনোৱে কয় ব্ৰহ্মাই কৰিছিল, কোনোৱে কয় বিষ্ণুৱে কৰিছিল, কোনোৱে কয় মহেশ্বৰে। আহকচোন ইয়াৰ সত্য এই শ্ৰীমদ ভাগৱতৰ দ্বাৰাই সৰ্বশাস্ত্ৰৰ সাৰতেই প্ৰমাণিত হৈছে। আমি তাক এই ভিডিঅ'ৰ যোগেদি কোৱা হৈছে। সবাৰ ওচৰত আমি সেৱা জনাইছোঁ। শ্ৰদ্ধা সহকাৰে আপোনালোকে শুনকচোন। জয় কৃষ্ণ। নমো ভগৱতী বাসুদেৱায়। নমো
শিৱায় ॐ नमो भगवते वासुदेवाय त्वमेव माता त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणां त्वमेव त्वमेव सर्वं मम देव देव हे परमात्मा परम प्रभु তুমি আমার পিতা তুমি আমার মাতা তুমি আমার সখা বান্ধৱ বন্ধু আৰু তুমি সমস্তৰ সৰ্বজ্ঞ জানতা তোমাৰ তত্ত্বলীলা তোমাৰ সৃষ্টি তোমাৰ তত্ত্বজ্ঞান তুমি সৰ্বজ্ঞ তোমাৰ জ্ঞানৰ দ্বাৰাই সৎসন্ত মহন্ত সদ্গুৰুৰ হৃদয়ত তুমি দ্ৰৱিত হৈ ইয়াক প্ৰকাশ কৰিছা তুমি আমাৰ সকলো দেৱৰো দেৱ সৃষ্টি ৰচনাৰ অদ্ভুত ইতিহাস এই সমস্ত বেদৰ সাৰত শ্ৰীমদ গীতা ভাগৱত আদি সৰ্ববেদৰ প্ৰমাণিত ॐ तत्सदिति निर्देशो ब्राह्मणात्रिभिः स्मृत ब्राह्मणास्तेन वेदस्य यज्ञस्य विहिता पुरा এই শ্ৰীমদ ভাগৱত গীতা 14 অধ্যায় 23 নং শ্লোকত পৰমাত্মাই বেদ তথা আৰু যজ্ঞ তিনি নামেৰে ব্ৰহ্মাক নিৰ্দেশ দিছিল যে সৃষ্টিৰ আদিতে তুমি পিতা তুমি মাতা তুমি সখা বন্ধু তুমি জ্ঞানদাতা তুমি সকলো বেদৰ দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ৰূপে তিনি গুণৰে গুৰু সৎ প্ৰধান ক্ষেত্ৰত বিষ্ণু ৰজ প্ৰধান ক্ষেত্ৰত ব্ৰহ্মা তম প্ৰধান ক্ষেত্ৰত এই মহেশ্বৰ শিৱ পৰমাত্মা পৰমেশ্বৰ আমাৰ পিতা মাতা বন্ধু সমস্তই হয় তেওঁ জ্ঞানৰ সৰ্বজ্ঞান দাতা সৰ্ব জ্ঞানৰ বিদ পৰমাত্মা পৰমেশ্বৰ কোনেও দেখা নাপায় এই পৰম আত্মাতত্বৰ কথা যে পৰমাত্মা তত্ত্বৰে পৰমেশ্বৰ তত্ত্ব এই সৃষ্টি ৰহস্য অদ্ভুত
ইতিহাস। অজোপি মনুষ্য অজোপি মনুষ্যাত্মা অজোপি সনব্য আত্মা ভূতানাবি নামি স্বরূপি। অজোপি সনব্যয়াত্মা ভূতানামি স্বরূপি সন প্রকৃতিস্সা সমাধিষ্ঠাম অবিনাশী সমাধিষ্ঠাম সমাধিষ্ঠায় সম্ভব্যাত্ম মায়য়া। অজোপি সন্নব্যাত্মা ভূতানামি স্বরূপি সন প্রকৃতিং সামধিষ্ঠায় সম্ভব্যাত্মা মায়য়া। যে পরমাত্মা অজন্মা, পরমাত্মা অজন্মা অবিনাশী। যে তেওঁ যদিও অজন্মা অবিনাশী তথা তেওঁৰ সৃষ্টি ৰচনা ইচ্ছা ইতিহাস নিজে প্ৰকৃতিক অধীন কৰি যে যোগ মায়াৰ প্ৰকট হৈছিল। এই সৃষ্টি ৰচনা প্ৰকৃতিক অধীন কৰি তেওঁ যোগ মায়াৰে প্ৰকট হয়। এতিয়া সেই প্ৰকৃতিৰ প্ৰধান কোন হ'ব? সেই প্ৰকৃতিৰ প্ৰধান কোন হয়? গীতাত কৈছে প্ৰকৃতি, সেই প্ৰকৃতি প্ৰধান কোন হয়? ঈশ্বৰে কৈছে মই প্ৰকৃতিক অধীন কৰি মই প্ৰকট হৈছিলোঁ। সেই প্ৰকৃতি প্ৰধান সনাতনী, যাক গীতাত প্ৰকৃতি বুলি কোৱা হৈছে, সেই সনাতনী দেৱী দুৰ্গা। আগতে তেওঁক অষ্টাংগী দেৱী বুলিও কোৱা হয়। তেওঁ শ্ৰীদেৱী, অম্বিকা আদি দেৱীও হয়, অথবা মায়াদেৱী অষ্টাংগী বুলিও কোৱা হৈছে। তেওঁৰ দ্বাৰাই সৃষ্টি ৰচনা আদি কাৰক। যে ওম তৎসৎ ইতি নিৰ্দিষ্ট ব্ৰাহ্মণ ত্ৰিবিদস্মৃতি। ওম তৎসৎ ইতি নিৰ্দিষ্ট ব্ৰাহ্মণ ত্ৰিবিদস্মৃতি। যে সৃষ্টি ৰচনা সৎ লোকতেই হয়। এই সৃষ্টি ৰচনাৰ সৎ লোকতেই হয়, অৰ্থাৎ এই পৃথিৱীত। বুধ, বৃহস্পতি, চন্দ্ৰ, শুক্ৰ, মংগল আদিত, শনি আদিত এই গ্ৰহবোৰত সৃষ্টি নহয়, সৃষ্টি ৰচনা নহয়। এই পৃথিৱীতহে সৃষ্টি ৰচনাৰ পৰমাত্মাৰ বিদ্যমান। এই সৎলোকতেই কবিন আদি পুৰুষম অৱতীৰ্ণম। কবি শব্দ অৰ্থ যে পৰমাত্মা সবজ্ঞ ৰূপেৰে অৱতীৰ্ণ, অৱতাৰ হৈছিল। পৰমাত্মাই সবজ্ঞ জ্ঞানৰ ৰূপেৰে, তেওঁ সবজ্ঞ পৰমাত্মা, তেওঁ নিজৰ সবজ্ঞ জ্ঞানৰ তত্ত্বৰে
অৱতীৰ্ণ হৈছিল। ক'ত হৈছিল? এই পৃথিৱীতে। কবিম আদিম পুৰুষমম অৱতীৰ্ণম স্থিতম, অৰ্থাৎ পৰমাত্মাই অক্ষয় পুৰুষ বুলি শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে। তেওঁৱে সৎলোকতে সৃষ্টি ৰচনা আৰম্ভ কৰে। সেই সৎপুৰুষ পৰমাত্মাই নিজেই চাৰিটা ৰূপ সৃষ্টি কৰিলে। চাৰিটা ৰূপ সৃষ্টি কৰিলে, চাৰি লোকতে বেলেগ বেলেগ নামেৰে নামাকৰণ কৰিলে আৰু বেলেগ বেলেগ স্থিতিতে স্থাপিত কৰিলে। তেওঁ এটা বচনৰ পৰাই 16টা দ্বীপ বনালে আৰু এটা এটা বচনেৰে সেই 16টা দ্বীপত 16 পুত্ৰ সৃষ্টি কৰিলে। তাৰ এজনৰ নাম অচিন্ত। যে পৰমাত্মাই অচিন্তক সৃষ্টি ৰচনা কৰিবলৈ ক'লে, যে সেই অচিন্তই এজন পুৰুষৰ সৃষ্টি কৰে, যাৰ নাম অক্ষয় পুৰুষ। অগ্নেয় তনু অচি অগ্নেয় অম্বু অচি নৰৱতে অগ্নেয় পৰৱতে মনীষা ৰূপা, পৰৱতে মনীষা ৰূপা। অগ্নেয় অম্বু অচি অগ্নেয় অম্বু অচি অগ্নেয় তনু অচি অগ্নেয় অম্বু অচি নৰৱতে পৰৱতে মনুষ্য ৰূপা। এই তত্ত্ব সূক্ষ্ম বেদৰ। পৰমাত্মাই অক্ষয় পুৰুষক সৃষ্টি ৰচনাত সহায় কৰিবলৈ ক'লে, যে অক্ষয় পুৰুষেই মান সৰোবৰ সৃষ্টি কৰিছিল। এটা মান সৰোবৰ পৰমাত্মাই সৃষ্টি কৰিছিল, যে তাত সেই অক্ষয় পুৰুষে গা ধুবলৈ গৈছিল। তেওঁ গা ধুবলৈ গৈ সেই মান সৰোবৰ একেবাৰে গভীৰলৈ গুচি গৈছিল। আৰু তেওঁ সেই গভীৰতাত নিদ্ৰাতে মগ্ন হ'ল। তেওঁ নিদ্ৰামগ্ন হ'ল। যে সৎলোকৰ শ্বাস প্ৰশ্বাসৰ খৰি নহয়। তেতিয়া পৰমাত্মাই সেই প্ৰাণীৰ পৰা এটা কণী বনাই ল'লে। এটাই কণী বনাই তাতে এটা আত্মা ভৰাই দি সেই মান সৰোবৰত এৰি দিলে। কণীটোৱে ঘৰ 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 শব্দ কৰি ই একেবাৰে তললৈ গুচি গ'ল। তেতিয়া নিদ্ৰামগ্ন অক্ষয় পুৰুষৰ নিদ্ৰা ভংগ হৈ গ'ল আৰু ক্ৰোধিত হৈ তেওঁ ক'লে যে সেই দৃষ্টিয়ে ক্ৰোধ দৃষ্টিৰে কণীটোৰ ফালে চাই ক'লে যে মোক কোনে আমনি কৰিছে। অক্ষয় পুৰুষৰ খঙত কণীটো ফাটি দুফাল হৈ গ'ল। কণীটো ফাটি থাকিল আৰু কণীটো দুটা ভাগ হৈ তাৰ পৰা ব্ৰহ্ম ওলাল। সেই ব্ৰহ্ম এক হ'ল ক্ষৰ আৰু এক হ'ল অক্ষৰ, যে সৎ অবিনাশী পুৰুষ, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা অভিন্ন পুৰুষ, অচিন্ত। সেই অক্ষৰ অবিনাশী পুৰুষ, যি ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পৰা অভিন্ন, তেওঁৰ নাম আছিল অচিন্ত পুৰুষ।
যাক নাম দিলে অক্ষয় পুৰু যে সৎ ব্ৰহ্ম। পৰমাত্মাই দুইকে অচিন্ত দ্বীপলৈ যাবলৈ ক'লে। অচিন্ত দ্বীপত প্ৰত্যেক বেলেগ বেলেগ দ্বীপতে পৰমাত্মাই নিজৰ বাক্যৰে নিজৰ শৰীৰৰ পৰা আত্মা সৃষ্টি কৰিলে। সকলোবিলাক আত্মা তেজময় উজ্জ্বল শৰীৰ দৰে। যত নাৰীম শুক্ৰম আকাৰম, যত নাৰীম শুক্ৰম আকাৰম, যি নাৰী য'ত যে হাড়মূৰ নথকা আকাৰৰ শৰীৰ নহয়, যে এই হাড়মূৰ নোহোৱা শৰীৰ বা নাৰী তত্ত্বৰে ই সাকাৰ হয়, এই নাৰী তত্ত্বৰে সাকাৰৰূপী হয়। যি পৰম ব্ৰহ্ম তেওঁ কাল হয়, তেওঁ মহাকাল হয়। তেওঁৱে এই শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণৰ হৃদয়ত প্ৰৱেশ কৰি অৰ্জুনক কৈ আছিল, যে সকলো তত্ত্বজ্ঞানৰ কথা কিছু সময়ৰ পিছতে সেই ক্ষয় পুৰুষৰ কুবুদ্ধি উৎপন্ন হ'ল। তেওঁ ভাবিলে যে আমি তিনিওজন একেটা দ্বীপতে আছোঁ, বাকী সকলোবিলাক বেলেগ বেলেগ দ্বীপত আছে। তাৰপিছত তেওঁ তপৰ বিধানেৰে কালপুৰুষে তপ কৰিলে, কালপুৰুষে তপস্যা কৰিলে, তপ কৰিলে। তেতিয়া পৰমাত্মাই সুধিলে যে তুমি কিহৰ বাবে তপ কৰি আছা, তুমি কি বিচাৰিছা? তেতিয়া অক্ষয় পুৰুষে ক'লে যে হে ভগৱান, এই দ্বীপত মোৰ বাবে সৰু হয়, আমি তিনিজন একেলগে আছোঁ, মোক এটা বেলেগ স্থান লাগে। তেতিয়া ভগৱানে ক'লে যে ঠিক আছে, তোমাক মই 21খন ব্ৰহ্মাণ্ড দিলোঁ, এয়া তোমাৰ ভাগতে আছিল। যি পৰমাত্মা ভগৱান তেওঁ অক্ষয়, আৰু যি কণীৰ পৰা ফাটি ওলাইছিল তেওঁ ক্ষয় ব্ৰহ্ম। কেতিয়াবা সতলোকত আৰু কেতিয়াবা পৰলোকত তেওঁবিলাক অহা যোৱা কৰি থাকে। তাৰপিছতে তেওঁ পুনৰ তপস্যা আৰম্ভ কৰিলে। ভগৱান পৰমাত্মাই সুধিলে যে তুমি আকৌ কিহৰ তপস্যা কৰিছা, কিহৰ বাবে তুমি তপস্যা কৰিছা, তোমাক আৰু কি লাগে? তেতিয়া কালপুৰুষে ক'লে যে মোক কিছু ৰচনাৰ সামগ্ৰী লাগে, মোক কিছু ৰচনাৰ সামগ্ৰী লাগে, মোক ৰচনাৰ সামগ্ৰী দিয়ক। তেতিয়া পৰমাত্মাই ক্ষয় পুৰুষক পঞ্চতত্ত্ব আৰু 3টা গুণ দিলে, যে লোৱা মোৰ পুত্ৰ। তেতিয়া কালপুৰুষে প্ৰসন্ন হ'ল, কিন্তু তেওঁ অকলে সৃষ্টি নিৰ্মাণ কেনেকৈ কৰিব? তেওঁ ভাবিলে যে ভগৱানৰ পৰা কিছু আত্মাও প্ৰাপ্ত কৰি লওঁ। কালপুৰুষে এটা ভৰিত থিয় হৈ আকৌ তপস্যা আৰম্ভ কৰিলে। তেনেকৈ 60 যুগ তপস্যা কৰিলে। তেতিয়া পৰমাত্মাই আহি জ্যোতিনিৰঞ্জনক ক'লে যে তোমাকতো মই 21খন ব্ৰহ্মাণ্ড দিলোৱেই, আৰু তোমাক কি লাগে? তেতিয়া কালপুৰুষে ক'লে যে প্ৰভু, যে মইতো অকলে আছোঁ, মোক কিছু আত্মা দিয়ক। তেতিয়া পৰমাত্মাই ক'লে মই তোমাক সকলো দিব পাৰোঁ, কিন্তু
আত্মা দিব নোৱাৰোঁ। মই তোমাক সকলো দিব পাৰোঁ, 21খন ব্ৰহ্মাণ্ড দিলোঁ, কিন্তু মই তোমাক আত্মা দিব নোৱাৰোঁ, কিয়নো সেই আত্মাবোৰ মোৰ। মই এওঁলোকক অনুমতি দিবও নোৱাৰোঁ। আত্মা দিব নোৱাৰোঁ আৰু এই আত্মাবোৰ মোৰ হয়, যে মই এওঁলোকক অনুমতি দিব নোৱাৰোঁ। যদি নিজ ইচ্ছাৰে কোনোবাই আত্মাই যাব খোজে, যে মই বাধা নকৰোঁ, তেতিয়া কালপুৰুষৰ চাৰিওফালে যে সেই আত্মাবোৰে আৱৰি ধৰিলে। কালপুৰুষে আত্মাবোৰক ক'লে যে মই স্বৰ্গত মহাস্বৰ্গ বনাম, লাল হীৰামতেৰে অট্টালিকা বনাম, গাখীৰে নদী বনাম, নদী বোৱাম, আৰু তোমালোক সকলো মোৰ লগত যাবানে? তেতিয়া আত্মাবোৰে ক'লে যে হয়, যে আমি সকলোৰে যাবলৈ সাজু আছোঁ। যদিহে আমাৰ পিতৃয়ে পূৰ্ণ ব্ৰহ্ম পৰমেশ্বৰে অনুমতি দিয়ে আমি যাম, কিন্তু পিতৃৰ আগত যাম বুলি ক'বলৈ কোনো সাহস নকৰিলে। পৰমাত্মাইতো কাকো আদেশ নিদিয়ে যে সকলোবোৰ আত্মা তলমু কৰিলে। পৰমাত্মাই জ্যোতিনিৰঞ্জনক ক'লে যে জ্যোতিনিৰঞ্জন, তুমি দেখোন কৈছিলা যে সকলোবোৰ আত্মাই যাবলৈ সাজু আছে বুলি, তুমি মিছা মাতিছা। তুমি সেই আত্মাবোৰক কোৱাগৈ যে মোৰ আগত সকলোৰে হাত দাঙি সন্মতি দিয়ক। আত্মাসকলৰ যি প্ৰথমজনে হাত দাঙি কৈছিল যে মই যদি যাব বিচাৰোঁ, তেতিয়া তাৰ বাকীবিলাক সকলোবোৰ আত্মাই ভাবিলে যে আমি দেখোন পিছ পৰি ল'লোঁ, আৰু সকলোবোৰে হাত দাঙি ক'লে যে আমিও যাম। সকলোৱে হাত দাঙি ক'লে আমিও যাম, যে পৰমেশ্বৰে সেই সকলো আত্মাৰ ভিতৰত এটা আত্মাক নাৰী ৰূপ বনালে। কিন্তু সেই নাৰীক প্ৰজনন শক্তি নিদিলে। সেই প্ৰজনন ইন্দ্ৰিয় নিদিলে, যে বাকী সকলোবোৰ আত্মাক বীজ বনালে। এজনীক নাৰী বনাই বাকীবিলাকক বীজ বনালে। পৰমাত্মাই যি নাৰী ছোৱালীক বনাইছিল যে পৰমাত্মাই তাইৰ নাম ৰাখিলে প্ৰকৃতি দেৱী। পৰমাত্মাই তাইৰ নাম ৰাখিলে প্ৰকৃতি দেৱী। আগতে তাইক দুৰ্গা দেৱী, অষ্টাংগী দেৱী, শ্ৰীদেৱী বুলিও কোৱা হয়, যোগমায়া বুলিও কোৱা হয়। তাইক আদি মায়া শ্ৰীদেৱী বুলিও কোৱা হয়, যে আগলৈ অষ্টাংগী আৰু দুৰ্গা বুলিও কোৱা হয়। যে পৰমাত্মাই দুৰ্গা শৰীৰতে সকলো আত্মা ভৰাই দি ক'লে যে পুত্ৰী, মই তোমাক আশীৰ্বাদ কৰিছোঁ, তোমাৰ শৰীৰত মই সকলো আত্মা প্ৰৱেশ কৰাই দিছোঁ। তুমি জ্যোতি নিৰঞ্জনৰ ওচৰলৈ যোৱা আৰু তেওঁক যিমান আত্মা বিচাৰে, যিমান আত্মা কয়, তুমি তোমাৰ বচনেৰে উৎপন্ন কৰি দিবা। নৰ আৰু নাৰী ইমানকে ক'লে যে পৰমাত্মায়ো নিজৰ ষোলৰ পুত্ৰ ভিতৰত প্ৰথমে উৎপন্ন কৰিছিল সেই সহজ দাসক। যে সহজ দাসে ক'লে যে
পুত্ৰ তুমি তোমাক ভনীয়াক লৈ যোৱা, যে পুত্ৰ তুমি তোমাৰ ভনীয়ক লৈ যোৱা আৰু এওঁক জ্যোতি নিৰঞ্জনৰ ওচৰত থৈ আহাগৈ। আৰু জ্যোতি নিৰঞ্জনৰ ওচৰত থৈ আহিল। থৈ অহাৰ পিছত যাক গীতাত কাল বুলি কোৱা হয়, যে সেই কাল পুৰুষৰ ওচৰত, যে সেই কাল অৰ্থাৎ ক্ষয় পুৰুষৰ ওচৰত, ক্ষয় পুৰুষৰ ক'বা যে মই প্ৰকৃতিত দুৰ্গাক বৰদান দিছোঁ আৰু তাইৰ শৰীৰত সকলো আত্মাক প্ৰৱেশ কৰাই দিছোঁ। তাইৰ প্ৰকৃতি দুৰ্গাই যে সকলো নৰ নাৰী উৎপন্ন কৰি দিব, এই বুলি কৈ সহজ দাস আৰু তাৰ পৰা গুচি আহিল। সহজ দাসে এৰি অহাৰ পিছত জ্যোতি নিৰঞ্জন, ক্ষয় পুৰুষ আৰু দুৰ্গা দুয়ো থাকিল। সেই দুৰ্গা নামৰ ছোৱালীজনী যেতিয়া গাভৰু হ'ল, গাভৰু হোৱা জ্যোতি নিৰঞ্জনৰ কাম ভাৱ উপজিল। জ্যোতি নিৰঞ্জনৰ কাম ভাৱ ইমানেই বৃদ্ধি পালে যে দুৰ্গাক বহুত অশ্লীল ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেতিয়া প্ৰকৃতি দেৱী দুৰ্গাই কালপুৰুষক বহুত কাকতি মিনতি কৰিছিল, যে তুমি কণীৰ পৰা ওলাইছা আৰু ময়ো সেই পৰমাত্মাৰে নাৰী পুত্ৰী, যে তুমি মোৰ ককাইদেউ, তুমি মোৰ ককাই আৰু মই তোমাৰ ভনী। তুমি মোৰ লগত এনে অত্যাচাৰ নকৰিবা। কিন্তু ক্ষয় পুৰুষে ইমানেই কাম ভাৱ বাঢ়ি গ'ল যে প্ৰকৃতি দুৰ্গাৰ কথা একোৱেই নামানিলে। কালপুৰুষে নিজৰ ৰজোগুণৰ প্ৰভাৱে নিজৰ আৰু প্ৰকৃতিৰ কোনো মান মৰ্যাদাৰো নাৰাখিলে আৰু ছোৱালীজনীৰ লগত ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে। কালপুৰুষে অভদ্ৰভাৱে যে প্ৰকৃতিক চুমা খাবলৈ মুখ মেলোতেই প্ৰকৃতি দুৰ্গাই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ পেটলৈ সোমাই গ'ল। আৰু সেই কালপুৰুষৰ যেতিয়া পেটলৈ সোমাই গ'ল, তেতিয়া তাই পৰমাত্মাক স্তুতি কৰিবলৈ ধৰিলে, যে সেই পৰমাত্মা মোৰ প্ৰভু, মোৰ পিতা, মোক ই খাই পেলালে, গতিকে সেই পিতা তুমি মোক ৰক্ষা কৰা, তুমি মোক বচোৱা। পৰমাত্মাই জানিলে যে প্ৰকৃতি দেৱী প্ৰকৃতি দেৱী দুৰ্গা, যে তাই এনেকুৱাই হ'বগৈ, যে এনেকুৱাই হ'ব। পৰমাত্মাই পুত্ৰক শত প্ৰকট কৰি যে জ্যোতি নিৰঞ্জনৰ পেটত সোমাই সেই প্ৰকৃতিক বাঢ়ি কৰি দিলে, সেই প্ৰকৃতি দুৰ্গাক বাঢ়ি কৰি দিলে। আৰু জ্যোতি নিৰঞ্জনক ক'লে যে পুত্ৰ, তুমি যি অভদ্ৰতাৰে শ্ৰীদেৱী প্ৰকৃতিক গিলি থৈছিলা, সেয়ে আজিৰ পৰা তোমাৰ নাম হ'ল কাল। আজিৰ পৰা তোমাৰ নাম হ'ল কাল। তুমি প্ৰতিদিনে 1,00,000 মানুহ ভক্ষণ কৰিবা। তুমি প্ৰতিদিনে 1,00,000 মানুহ ভক্ষণ কৰিবা আৰু 1,25,000 তুমি উৎপন্ন কৰিবা। 1,00,000 ভক্ষণ কৰিবা আৰু 1,25,000 উৎপন্ন কৰিবা।
তোমালোক দুয়ো মোৰ পৰা আঁতৰি গৈছা যে তোমালোকে এই সৎ ৰক্ষাৰ পৰা যে এই সৎ ব্ৰহ্মৰ পৰা তোমালোকক নিষ্কাৰিত কৰা হৈছে। এই সৎলোকৰ পৰা তোমালোক দুয়ো বাহিৰ হৈ যোৱা, ওলাই যোৱা। আৰু পুত্ৰী প্ৰকৃতি দুৰ্গাক ক'লে যে পুত্ৰী তুমি তোমাৰ নিজৰ ভৰিতে কুঠাৰ মাৰি লৈছা যে তুমি নিজৰ ইচ্ছাৰে পৰমাত্মাৰ পৰা আঁতৰি গৈছা। কিয়নো এতিয়া পৰমাত্মাৰ পৰা বদলি হৈ গ'ল। কাল নিৰঞ্জনে স্বতন্ত্ৰ হৈ পৰিল। তেতিয়া কাল নিৰঞ্জন স্বতন্ত্ৰ হৈ পৰিল, অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট, স্বাধীন। কাল নিৰঞ্জন স্বাধীন হ'ল। পুনৰ নিজৰ মতেৰে দুৰ্গাৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। সি পুনৰ যে স্বাধীন হৈ গ'ল, সি দুৰ্গাৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে। যি সময়ত জ্যোতি নিৰঞ্জনৰ প্ৰজনন শক্তি নাছিল, কিন্তু এতিয়া সেই জ্যোতি নিৰঞ্জনে তেওঁ তপৰ বলেৰে প্ৰজনন শক্তিও লাভ কৰিলে। আৰু দুৰ্গাক বলপূৰ্বকভাৱে বিয়া পাতিলে। দুৰ্গাই ক'লে যে জ্যোতি নিৰঞ্জন, মই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছোঁ যে মোৰ আৰু উপায় নাই। তুমি মোক যেনে মতেৰে চলোৱা ময়ো তেনে মতেই চলিম। যে পিছত তেওঁলোকৰ 3 পুত্ৰ উৎপত্তি হ'ল। যে ৰজগুণে ব্ৰহ্মা, তমোগুণে ৰুদ্ৰ, শিৱ মহেশ্বৰ একেনামেই, আৰু সত্ত্বগুণেৰে বিষ্ণু। ব্ৰহ্মাই যেতিয়া বেদ পঢ়ে তেতিয়া তেওঁ জানিব পাৰিছিল যে আমাৰ পিতা মাতা আন কোনোবাইহে। দুৰ্গাই তেওঁলোকক ক'লে যে তোমালোকৰ পিতা মাতা নাই, তোমালোকৰ পিতা নাই। তেওঁলোকক ক'লে যে তোমালোকৰ পিতা নাই আৰু তেওঁক দেখা নোপোৱা। এই ব্ৰহ্মলোকত আমিও কোনেও পৰমাত্মাক দেখা নাপাওঁ। যিহেতু তেওঁ নিৰাকাৰ, তেওঁ আকাৰবিহীন, যাক কোৱা হয় পৰমাত্মা। কিন্তু আকাৰবিহীন হ'লেও তেওঁ সাকাৰ হৈয়ে আজি এই তত্ত্ব কথা, যি পৰমাত্মা সৃষ্টি ৰচনাৰ কথা আমি তত্ত্ব কথা যে ক'বলৈ পাইছোঁ বা জানিব পাৰিছোঁ, তেওঁ সাকাৰ ৰূপতেই এই পৃথিৱীত লৈ আহি এই সৎলোকত সমস্ত প্ৰাণী উদ্ধাৰ আৰু মনুষ্যৰ উদ্ধাৰ পৰম কল্যাণ হকে সৎ ৰূপে সৎব্ৰহ্ম ৰূপে এই সৎলোকলৈ আহি এই সৎগ্ৰন্থবিলাক, সৎবেদ ৰচনাৰে ৰচিত হৈ এই সৎলোকত প্ৰকাশ্যমান হৈ আছে, প্ৰকাশিত হয়, অৱতাৰ হয়। আমি কোনো পৰমাত্মাক দেখা নাপাওঁ। যে বেদত কোৱা হৈছে যে তেওঁক নৰ ৰূপতহে দেখা পোৱা যায়। যে বেদত কৈছে আৰু গীতাতো কৈছে কৃষ্ণই। যে আমিও এই নৰ ৰূপতহে দেখা পোৱা যাম। শ্ৰীমদ্ভাগৱত গীতা যে এই কথা কৃষ্ণই কৈছে যে নৰ ৰূপত কেনেকৈ আমি দেখা পোৱা যাম।
গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে, শ্ৰীকৃষ্ণৰ দেহত প্ৰৱেশ কৰি কয় যে ব্ৰহ্মস্বৰূপ কেৱল ব্ৰহ্মৰূপতহে, ব্ৰহ্মস্বৰূপ কেৱল ব্ৰহ্মৰূপতহে পোৱা যায়। তাৎপৰ্য যে নৰৰূপতেই দেখা পোৱা যায়, পৰমাত্মা স্বৰূপ নৰৰূপতহে দেখা পোৱা যায়। যে এই তত্ত্ব জানিবলৈ নৰৰূপত আমি পৰমাত্মা বুলি কেনেকৈ জানিম, পৰম ঈশ্বৰ বুলি কেনেকৈ জানিম, তেওঁ সৃষ্টিকাৰক বুলি কেনেকৈ জানিম। তেতিয়া কৃষ্ণই কৈছে এই গীতাত যে এই তত্ত্বক জানিবলৈ যদি কোনোবাই জানিব বিচাৰে, এই তত্ত্বক জানিবলৈ হ'লে, এই তত্ত্ব কথা জানিবলৈ হ'লে তত্ত্বদৰ্শী সদগুৰুৰ পৰা তুমি দণ্ডৱতে প্ৰণাম কৰি তেওঁৰ পৰা জানি ল'বা, তেওঁৰ পৰা জানি লোৱা। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। আমি জ্ঞানহীন, যে আমি এই সমস্ত তত্ত্বৰ আমি অধিকাৰী নহওঁ, নাজানো। আমি অজ্ঞান যিহেতু এই সৃষ্টি ৰহস্য অদ্ভুত ইতিহাস এই ভিডিঅ'ত সাংখ্যক তেজমূৰভাৱে আমি ইয়াক ক'বলৈ যাওঁতে বহুত ভুল খুটি ৰৈ গৈছে। সেয়েহে পুনৰবাৰ আপোনাৰ খবৰ চৰণত আমি ক্ষমা বিচাৰি পুনৰ এই সৃষ্টি ৰচনা ৰহস্য তত্ত্ব অতি দীঘল, এই পৰ্যায়ক্ৰমে আছে। আজিলৈ এই ভিডিঅ' বেছি দীঘল নকৰি সৃষ্টি ৰহস্য, সৃষ্টি ৰচনা অদ্ভুত ইতিহাসৰ বিষয়ে আজি এই ভিডিঅ'ত আমি ইমানতে সামৰণি মাৰি আপোনাৰ খবৰ চৰণত পুনৰবাৰ সেৱা জনাইছোঁ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণ। ॐ